1947 চনৰ 18 ফেব্ৰুৱাৰী দেশে স্বাধীনতা লাভৰ দিশে আগবঢ়াৰ সময় সেয়া। তেনে সময়তে ডিব্ৰুগড় নিবাসী অতুল চন্দ্ৰ ফুকনৰ চৌহদত এটি শিশুৰ আগমন। সেনা বিভাগত কৰ্মৰত অতুল চন্দ্ৰ ফুকন এগৰাকী সহকৰ্মীয়ে ক'লে যে দেশে যিহেতু স্বাধীনতা লাভৰ দিশে অগ্ৰসৰ হৈছে, গতিকে শিশুটোৰ নাম বিজয় ৰাখিলে বেছ খাপ খাই পৰিব। সহকৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰি অতুল ফুকনে শিশুৰ নাম ৰাখে বিজয় ফুকন। লগৰীয়া সমনীয়াৰ মুখবাগৰি কম সময়ৰ ভিতৰতে বিজয় হৈ পৰে সকলোৰে মৰমৰ বিজু। স্কুলীয়া শিক্ষা সমাপ্ত কৰি কানৈ কলেজত বিজুৰ কলেজীয়া শিক্ষাৰ সামৰণি পৰে। 1969 চনৰ 7 নৱেম্বৰ ছবিগৃহলৈ আহে অসমৰ প্ৰথমখন থ্ৰিলাৰ ছবি ডক্টৰ বেজবৰুৱা। বাণিজ্যিক সাফল্যৰে ডক্টৰ বেজবৰুৱাই অসমীয়া চলচ্চিত্ৰৰ যাত্ৰাত সোণালী ইতিহাস অংকন কৰে। ছবিখনৰ এটি নৃত্যত ভুমুকি মৰাৰ সুযোগ লাভ কৰে বিজু ফুকনে। এই ভুমুকিৰে আৰম্ভ হয় ৰূপালী পৰ্দাত বিজুৰ যাত্ৰা। পৰৱৰ্তী বৰ্ষৰ 1 জানুৱাৰীত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত বৰুৱাৰ সংসাৰ ছবিত এটি চৰিত্ৰ ৰূপায়ণ কৰে দেশনীয়াৰ বিজু ফুকনে। বিজু ফুকনৰ সপোনে অসমৰ সাধাৰণ জনতাৰ চোতাল গৰকে 1971 চনত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত অৰণ্যৰ মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰে বিজু ফুকনে। প্ৰথম খোজতে সুখ্যাতি আৰু সাফল্যৰ সোপানে বিজুৰ দুহাতত ধৰা দিয়েহি। অৰণ্যই আজুৰি আনে শ্ৰেষ্ঠ প্ৰাদেশিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ। এনেদৰে অৰণ্যৰে আৰম্ভ হয় বিজুদাৰ পূৰ্ণাংগ অভিনয় যাত্ৰা। বাবু, তোৰ লাজ নালাগে জোৱান ছোৱালী গা ধোৱা ঠাইলৈ আহিবলৈ? মইতো নাজানো, মই গান শুনি। গান শুনি আহিছো? তোৰ গান খুব ভাল লাগে নহয়? আৰু গান গোৱা ছোৱালীজনী? 72 চনত সুন্দৰ সুঠাম বিজু সৰ্বত্ৰে চৰ্চিত আৰু সমাদৃত হৈ পৰে ললিতা উপগ্ৰহ আৰু বনৰীয়া ফুলৰ সাৱলীল অভিনয়েৰে। পিছলৈ ঘূৰি যোৱাৰ অৱকাশ নোপোৱা বিজুদাই 70ৰ দশকৰ অসমীয়া চলচ্চিত্ৰক সমৃদ্ধিশালী কৰি তোলে অনুতাপ, ৰশ্মিৰেখা, মমতা, বৃষ্টি, ধৰ্মকাই, নতুন আশা, মৰম, মেঘমুক্তি আদি ছবিৰ সুন্দৰ অভিনয়েৰে। অসমীয়া ৰাইৰ সমাজ কুল নাপাওঁ আমি, শিকুল নাপাওঁ যেন মাছ পানীত ৰৈ থকা অচল জাহাজ, এইখন সমাজ আমাৰ সমাজ। 80ৰ দশকৰ প্ৰথম বৰ্ষৰ 22 ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহে নিপ বৰুৱা পৰিচালিত আজলি নবৌ। চৌদিশে আজলি নবৌৰ সাফল্যৰ জয়গান। বিজুদাৰ মননশীল অভিনয়ে দৰ্শকৰ হৃদয়ত ৰেখাপাত কৰে। দীপেন বৰুৱাৰ অভিনয় সমৃদ্ধ চিৰসেউজ আন্ধাৰ ৰাতিত বিজুৰ থৰক বৰক ঢলি পৰিব খোজা খোজৰ লাৱণ্যময় গতি আজিও সজীৱ হৈ আছে দৰ্শকৰ মন গহনত। আন্ধাৰ ৰাতি কোন বাৰতাই অকলে ফুৰি যাবি কলৈ, কেনি তোৰ আজলি নবৌৰ দুৰন্ত সাফল্যৰে 80ৰ দশকত বিজুদাই অসমবাসীক উপহাৰ দিয়ে আৰু এলানি সুন্দৰ উপভোগ্য চলচ্চিত্ৰ। বোৱাৰী, ঘৰ সংসাৰ, উপপথ, ৰাজা, দেৱী, মানসী, অকণ, বহাগৰ দুপৰীয়া, পিতা পুত্ৰ, এন্থনী, মোৰ নাম, ময়ূৰী এই তালিকাৰ অন্যতম। অভিনেতাগৰাকীৰ শক্তিশালী অভিনয় সত্তা অনন্য ৰূপত প্ৰতিফলিত হয় অগ্নিস্নান ছবিৰ মাধ্যমেৰে। 1985 চনৰ 27 ডিচেম্বৰত ছবিগৃহ শুৱনি কৰা অগ্নিস্নানৰ মহিকান্তৰ ভূমিকাত বিজু ফুকনৰ বলিষ্ঠ অভিনয় অভিনেতাগৰাকীৰ কেৰিয়াৰৰ এক বৰ্ণাঢ্য অলংকৰণ। অগ্নিস্নানেৰে আৰম্ভ হোৱা বিজুদাৰ
সমান্তৰাল ছবিৰ যাত্ৰাত পৰৱৰ্তী সময়ত সংযোজিত হয় দেউতী বৰুৱা পৰিচালিত ব্ৰিটিছ তথা জাহ্নু বৰুৱা পৰিচালিত অপৰূপা আৰু পাপৰি। আপুনি মোক মাতিছিল? মাৰাৰ ভালনে? জানি কি কৰিব? ঘৰুৱা সম্বন্ধৰ কথা বাদ দিয়ক। এতিয়া এজন পুলিচ সাব ইন্সপেক্টৰক হাজিৰ কৰোৱা হৈছে, নিজৰ ভাগিনীকক নহয়। বিজুদাৰ সপোন প্ৰসাৰিত হয় আৰু দূৰলৈ। অভিনয়ৰ সাকত আৰু এঢাপ আগুৱাই বিজুদা আগবাঢ়ে পৰিচালনাৰ দিশে। দৰ্শকে বিজু ফুকন পৰিচালিত প্ৰথমখন ছবি লাভ কৰে ভাই ভাই। ভাই ভাই ছবিৰে পৰিচালকৰ ৰূপত দৰ্শকৰ উষ্ম সঁহাৰি লাভ কৰে বিজু ফুকনে। পৰৱৰ্তী সময়ত পৰিচালকৰ ৰূপত বিজু ফুকনক অসমৰ ৰাইজে প্ৰত্যক্ষ কৰে দূৰদৰ্শনৰ ধাৰাবাহিক দেউতাৰ মাধ্যমেৰে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনীৰ আধাৰত নিৰ্মিত দেউতাই দৰ্শকৰ মনত গভীৰভাৱে ৰেখাপাত কৰে। ডক্টৰ বেজবৰুৱাৰ ভুমুকেৰে আৰম্ভ হোৱা বিজু ফুকনৰ ৰূপালী পৰ্দাৰ যাত্ৰা সামৰণি পৰে দ্য আণ্ডাৰৱৰ্ল্ড ছবিৰে। 4খনকৈ বাঙালী ছবিতো অভিনয় কৰাৰ সুযোগ লাভ কৰে দেখনীয়াৰ বিজু ফুকনে। বৰ্ণাঢ্য অভিনয় যাত্ৰাত 4কুৰিতকৈও অধিক ছবিত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰক এক গতি প্ৰদান কৰে অভিনেতাগৰাকীয়ে। সমগ্ৰ কেৰিয়াৰত মাত্ৰ 2খন অসফল ছবিৰে বিজুদা দৰাচলতেই অসমীয়া চলচ্চিত্ৰৰ এক বৰ্ণিল অধ্যায়। 80ৰ দশকত ভ্ৰাম্যমান থিয়েটাৰৰ মোহতো বন্দী হয় বিজুদা। লৈ যাম ৰঙিলে, মই তোক বহুত দূৰলৈ লৈ যাম। হাজাৰ দুখ কষ্ট সহ্য কৰি হলেও মই সংসাৰ পাতিম। মাথন তই মোৰ কাষত থাকিবি ৰঙিলে। ৰঙিলে গকুল সহস্ৰজনৰ সপোনৰ নায়ক বিজুদাৰ হৃদয়তো অনুৰণিত হয় প্ৰেমৰ গুঞ্জন। 1977 চনৰ 6 ডিচেম্বৰত সম্পন্ন হয় বিজুদাৰ প্ৰেম বিবাহ। 90ৰ দশকৰ শেষৰ ফালে অভিনেতাগৰাকী বন্দী হয় ৰাজনীতিৰ মায়াত। 1999 চনত ডিব্ৰুগড় আৰু 2014 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। 2017 চনৰ 22 নৱেম্বৰত বিজুদাই চিৰবিদায় মাগে পৃথিৱীৰ পৰা। বলিষ্ঠ অভিনয়, আকৰ্ষণীয় হাঁহি আৰু সুঠাম শৰীৰেৰে বিজু ফুকন অসমীয়া ছবিৰ এক গৰিমামণ্ডিত অধ্যায়। দেহাজান মুকলি পক্ষীটি দেহাজান সজালে আহিবি, ৰাতি বিহু পাতিবি, পিৰিতি লগাবি